নমস্কাৰ, আপোনালোক সকলোকে এডুকেশ্যন উইথ এনজয়মেণ্ট ইউটিউব চেনেলটোলৈ পুনৰ স্বাগতম জনাইছোঁ। কোনো এটা বস্তুৰ আকৃতি বুলি ক'লে সাধাৰণতে আমি কি বুজোঁ? আকৃতি হৈছে আপোনাৰ যিকোনো এটা বস্তুৰ যিটো বাহ্যিক ৰূপ আমাৰ চকুত ধৰা পৰে, সেইটোৱে হৈছে আকৃতি। অৰ্থাৎ এই মোৰ টেবুলখনত যিখিনি বস্তু আছে চাওঁ, এইটো এটা মেচ বক্স। মেচ বক্সটো আমি চালে কি পাওঁ? মেচ বক্সটোৰ চাৰিওফালে এটা চাৰিকোণীয়া আকৃতি হয়। এইখন এখন পেন কাৰ্ড, আপোনালোকে ইতিমধ্যে ধৰিব পাৰিছে চাগে। পেন কাৰ্ডখনৰো যদি মই আকৃতি চাওঁ, তেনেহ'লে এইটো এটা চাৰিকোণীয়া আকৃতি। এইটো মোৰ মোবাইলটো একেই চাৰিকোণীয়া আকৃতি। তাৰপিছত ইয়াতে এটা ত্ৰিভুজ কাটি থোৱা আছে। ত্ৰিভুজটো হৈছে ইয়াতে তিনিডাল বাহু আছে কাৰণে ইয়াৰ নাম ত্ৰিভুজ। এই অৰ্থাৎ আকৃতিটো আমাৰ চকুত কেনেকুৱা ধৰা পৰিছে? তিনিকোণীয়া। এই সকলোবিলাক বস্তুৰ তলত এখন কিতাপ আছে। এইটো মানে আপুনি দেখা পাইছে চাগে। এই কিতাপখন হৈছে চাৰিকোণীয়া। অৰ্থাৎ ইয়াতে সকলোবিলাক বস্তু কি আছে? এটা চাৰিকোণীয়া, অৰ্থাৎ তিনিটা কিতাপখনক লৈ পেলাই চাৰিটা চাৰিকোণীয়া বস্তু আছে আৰু এটা তিনিকোণীয়া বস্তু আছে। ইয়াৰে যিটো বাহ্যিক ৰূপ আমি যিটো দেখা পাইছোঁ, এইটো হৈছে ইহঁতৰ আকৃতি। আৰু এটা বেলেগ আকৃতি আছে, সেইটো হৈছে এইখন এখন টেমাৰ ঢাকনি হয়। এইটো এটা ঘূৰণীয়া আকৃতি, অৰ্থাৎ এইটো গোলাকাৰ বুলিও আমি কওঁ, হয়। এইটো হৈছে অৰ্থাৎ আমাৰ চকুত যিটো বাহিৰৰ পৰা দেখা পাইছোঁ, সেইটো হৈছে আকৃতি। আৰু আকাৰ বুলি ক'লে আমি কি বুজি পাওঁ? যিকোনো এটা বস্তুৰ আকাৰ মানে হৈছে এই বস্তুটো, এই মেচ বক্সটো থ'বলৈ এই টেবুলখনত বা কিতাপখনৰ ওপৰত যিখিনি ঠাই লাগিছে, ইয়াৰ ভিতৰৰ যিখিনি ঠাই, এইখিনি হৈছে আকাৰ। এই পেন কাৰ্ডখন থ'বলৈ এই কিতাপখনৰ ওপৰত যিখিনি ঠাই লৈছে, এইখিনি হৈছে আকাৰ, পেন কাৰ্ডখনৰ আকাৰ। এই ঢাকনিখন থ'বলৈ এইটো এটা গোলাকাৰ আকৃতি। আৰু ইয়াৰ ভিতৰত বা এই ঢাকনিখন ভিতৰত থ'বলৈকে যিখিনি ঠাই লাগিছে, এইখিনি হৈছে ইয়াৰ আকাৰ। ঠিক তেনেকৈ মোবাইলটো এই কিতাপখনৰ ওপৰত থ'বলৈ যিখিনি ঠাই লাগিছে, বা মই হাতত লৈ থাকিলে যিখিনি বায়ুমণ্ডলত যিখিনি ঠাই আগুৰিব, ইয়াৰ সেইখিনি হ'ব আকাৰ। আৰু এই কিতাপখন সকলোতকৈ ডাঙৰ, গতিকে এইখনৰ সেইটো হৈছে আকাৰ। এতিয়া ইয়াতে চাওঁ, ইয়াতে বহুতকেইটা বস্তু আছে। কেইটা বস্তুৰে আমি চকুত দেখা পোৱা আকৃতিটো বেলেগ, আৰু ইহঁতৰ যিখিনি ঠাই আগুৰিছে, সেইখিনি ঠাইখিনিৰ আকাৰটো বেলেগ। ইয়াৰ আকাৰটো সকলোতকৈ সৰু, আৰু এই কিতাপখনৰ আকাৰটো সকলোতকৈ ডাঙৰ, কাৰণ ইয়াক থ'বলৈ বেছি ঠাই লাগিছে, আৰু এই গোটেইকেইটা বস্তুৰ ভিতৰত ইয়াৰ থ'বলৈ কম ঠাই লাগিছে। এতিয়া কথাটো হৈছে যে দুটা বস্তুৰ আকাৰ আৰু আকৃতি একে হ'ব পাৰে নেকি? দুটা বস্তু যদি চাওঁ, এইটো এটা ঘূৰণীয়া, এইটো এটা চাৰিকোণীয়া। এই দুটা বস্তুৰ আকৃতিটো বেলেগ বেলেগ, আৰু ইহঁতৰ আকাৰটোও বেলেগ বেলেগ, যিটো দেখাত সৰু ডাঙৰ। আকাৰটোৱে আমাক কি হয়? সৰু ডাঙৰৰ পৰা আকাৰটো আমি গম পাব পাৰোঁ। লগতে দুটা বস্তুৰ ক্ষেত্ৰত যদি আকাৰ আৰু আকৃতি একে হ'ব লাগে, তেনেহ'লে কি হ'ব লাগিব? সিহঁতৰ আকৃতি, এইটো দেখিছেনে? এইটো এটা ত্ৰিভুজ, এইটো এটা ত্ৰিভুজ, হয়। ইহঁত দুয়োটাই তিনিকোণীয়া। লগতে কি হয়? মই এটা ত্ৰিভুজৰ ওপৰত এটা ত্ৰিভুজ থৈ দিলোঁ, এনেদৰে চাওক, সম্পূৰ্ণ মিলি গৈছে। মিলি গৈছে। এটা ত্ৰিভুজৰ ওপৰত এটা ত্ৰিভুজ সম্পূৰ্ণভাৱে মিলি গৈছে। এনেকুৱা ক্ষেত্ৰত কি হয়? ইহঁতৰ আকৃতিটো হৈছে তিনিকোণীয়া, লগতে আকাৰটো এটাৰ ওপৰত এটা যিহেতু সম্পূৰ্ণভাৱে মিলি গৈছে, ইয়াৰ আকাৰটোও একেই। অৰ্থাৎ ইয়াত দুটা ত্ৰিভুজ আছে যদিও দুটা ত্ৰিভুজৰ আকৃতিও একেই, আৰু ইহঁত দুয়োটাৰ আকাৰটোও একেই, হয়। এতিয়া কথাটো হৈছে যে এনেকুৱাকৈ আমি এই আকাৰ আৰু আকৃতি ধাৰণাটো ল'ব পাৰোঁ। আৰু মই এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোক সকলোকে আকাৰ আৰু আকৃতিৰ ওপৰত সম্যক জ্ঞান দিবলৈ চেষ্টা কৰিছোঁ। এনেদৰে আগলৈ ভিডিঅ' পাই থাকিবলৈ মোৰ এডুকেশ্যন উইথ এনজয়মেণ্ট ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ আশা ৰাখিলোঁ। ধন্যবাদ।